গুড মৰ্ণিং এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়, মোৰো ভালেই। আৰু এইখিনি মানিমুনি কালি বুটলি আনিছিলোঁ। এতিয়া মই এই মানিমুনিখিনি সৰু সৰুকৈ কাটি লওঁ। কাটি লৈ পিনে এতিয়া মই এইখিনি মিক্সিত পিচিব লাগিব। পিচি তাৰপাছত কি কৰোঁ বাৰু দেখাই আছোঁ। এইখিনি মই কেনেদৰে বুটলিলোঁ ক'ত বুটলিলোঁ বাৰু আপোনালোকক ভিডিঅ'টো দেখাম। এতিয়া মই এইখিনি পিচি মেলি লওঁ হা। মোৰ এইখিনি মানিমুনিখিনি পিছা হৈ গ'ল। মই ৰস উলিয়াই ল'লোঁ চেপি। এতিয়া এইফালে গাখীৰ গৰম কৰিছোঁ। গাখীৰো দিব লাগিব অকণমান, আৰু মৌ জোল অলপ দিব লাগিব। দি মেলি গোটেইখিনি ধুনীয়াকৈ মিলাই মেলি আৰু খাব লাগিব। এতিয়া মানিমুনি মানে আৰু এইটো ছিজনতে পোৱা যায় যে, সেইটো কাৰণে এইটো ছিজনতে খাই ল'ব লাগে। তেজৰ কাৰণেও বহুত ভাল, বেমাৰ আজাৰ কাৰণেও ভাল। সেইটো কাৰণে আৰু মই খাবলৈ লৈছোঁ। আগতে খাই লওঁ, তাৰপিছত ক'ত বুটলিলোঁ বাৰু কি কৰিলোঁ আপোনালোকক তাৰপাছতে বুটলা ভিডিঅ'টো দেখাম হা। এতিয়া মই খাই লওঁ। মই এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ ক'ত বুটলিলোঁ। ক'ত মানে দেখিছে নৰা মানে পথাৰতে বুটলিলোঁ আহি। কেনেদৰে বাৰু বুটলিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। পথাৰ হয়। পথাৰৰ নৰাবিলাক দেখিছে নাই? পৰি থকা নৰাবিলাকৰ মানে তলতে আৰু মানিমুনিবিলাক গছ হয়। থিয় হৈ থকাবিলাকত সিমান নোলায়। যিবিলাক মানে নৰা পৰি থাকে যে, এই নৰাবিলাক আঁতৰাই ল'ব লাগে। আঁতৰাই ল'লে দেখিছেনে? কিছুমান জোপাহেঁত বহুত ডবল গছ হৈ যায়, কিছুমানবোৰ সৰু সৰু হয়। পথাৰৰ নৰাটো খালিবলৈ ভাল, যিহেতু মাটিটো মানে কি বেছি নোলায়, ওপৰতে থাকে। নৰাবিলাক আঁতৰাই ল'লে হৈ যায়। আৰু এইবিলাক স্বাস্থ্যৰ কাৰণেও বহুত ভাল। সেইটো কাৰণে আৰু এইকেইটা মানে আৰু মাঘ ফাগুন চ'ত এইকেইটা মাহতে খাব পাৰি। পাছত আৰু যেতিয়া বৰষুণ হ'ব, পানী হ'ব, তেতিয়া আৰু এই গছবিলাক নাইকিয়া হয়। এইজোপাহেঁত দেখিছেনে? ডাঙৰ ডাঙৰ বহুত মানে আৰু ডাঙৰ হৈ যায়, বহল হৈ যায়। দেখিছে? এইবিলাক মই কেনেকৈ বাৰু পিচি খালোঁ, কি কৰিলোঁ আপোনালোকক দেখালোৱে ভিডিঅ'টো। এতিয়া মই ক'তনো বুটলিলোঁ মানে কেনেদৰে বুটলিলোঁ সেইটোকেহে এতিয়া দেখাইছোঁ। আপোনালোকে যদি খাই পোৱা নাই তেতিয়াহ'লে খাই চাব। মই দি খালোঁ। তাত মানে গাখীৰো দিলোঁ, মৌজোলো দিলোঁ অকণমান। সুন্দাকৈও খাব পাৰি, গাখীৰ মৌজোল নিদিয়াকৈ। এতিয়া ভাত বনাবৰ কাৰণে ভাতকেইটা বাৰু হৈয়ে গ'ল। এতিয়া কাঠফুলাখিনি যে কালিও খাইছিলোঁ, আজি এইখিনি মই এতিয়া কাটি লওঁ। কাটি লৈ এইখিনি এতিয়া কেনেদৰে বনাওঁ বাৰু আপোনালোকে চাই থাকিব। এইকেইডোখৰ মই গৰম পানী দি থৈছিলোঁ। এতিয়া এইকেইডোখৰ হৈ গ'ল। এতিয়া এইকেইডোখৰ মই ভাজি লওঁ। ভাজিবৰ কাৰণে কেৰাহীত তেল দি ল'লোঁ। তেল গৰম হৈছে আৰু পিঁয়াজ এটা কাটি ল'লোঁ, আদাও কাটি ল'লোঁ দুডোখৰমান। বেঙেনা এটাও কাটি ল'লোঁ। এতিয়া সৈতে আৰু ভাজিকণ বনাই লওঁ। এতিয়া আৰু ভাজি অকণমান বনাইছোঁ, মানে আৰু আলু ফ্ৰাই কৰিছোঁ, সৰু সৰু আলু। দেখিছেনে? এতিয়া আলু ছিজন। এতিয়া যিবিলাক সৰু সৰু আলু ওলাই যায় মানে সেইবিলাক এনেকৈ ফ্ৰাই কৰি খাবৰ কাৰণে বহুত ভাল লাগে। এতিয়া ঢাকনখন লগাই দিলোঁ। এতিয়া আৰু গেছটো অলপ কমাই দিছোঁ। অলপ সিজি থাকক। ভাত পানী বনাই মেলি হৈ গ'ল। হৈ মেলি ল'ৰা থৈ আহিলোঁ স্কুলত, যিহেতু পৰীক্ষা হৈ আছে। এতিয়া ময়ো ভাতকেইটা খাই লওঁ। খাই বৈ আৰু ময়ো যাব লাগিব ওলাই। এইবোৰ বনাইছিলোঁ যে কাঠফুলা ভাজি, আজি ফ্ৰাই কৰি বনালোঁ, মানে আৰু গ্ৰেভি টাইপ নহয়। দিলোঁ বেঙেনা দিলোঁ আৰু ফ্ৰাই কৰিলোঁ। সৰু সৰু আলু সৰু সৰু আলু ফ্ৰাই কৰিলোঁ। আৰু আছে দালি। আৰু এতিয়া মই দালিকণৰ সৈতে ভাতকেইটা খাই লওঁ। খাই বৈ আৰু মই ওলাই যাওঁ। তাৰপিছত আকৌ ক'ত লগ পাম, কি কৰিম বাৰু ক'ব পৰা নাই। এতিয়া খাই বৈ ওলাই গৈ লওঁ হা। তাৰপিছত আৰু ক'ৰবাত যদি ভিডিঅ' কৰিব পাৰোঁ কৰিম আৰু খাই আপোনালোকে যদি কাঠফুলা খাই পোৱা নাই তেতিয়াহ'লে খাই চাব পাৰে। এইবোৰ খেতি ঘৰতে কৰা হয়, বীজ আনি। আৰু খালি খুব ঠাণ্ডা জেগাত থ'ব লাগে বস্তুটো, য'ত মানে যিয়ে খেতি কৰে
ৰ'দ পালে নহ'ব, আকৌ পানী দিব লাগিব, পানী দি থাকিব লাগে। এতিয়া ভাত খাই লওঁ হা। এয়া ৰাতিপুৱা সাজতো ভাত খাই উঠিলোঁ, আকৌ উঠি ভিডিঅ' কৰিবলৈ নহ'ল। এতিয়া আৰু পাছবেলা খাবৰ কাৰণে মানে আকৌ এখন চব্জি বনাবলৈ ল'লোঁ। এয়া চব্জি বনাবৰ কাৰণে আনিলোঁ ব্ৰকলি। আজি ব্ৰকলি কেনেদৰে বনাওঁ বাৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া মই ব্ৰকলিখিনি কটা হৈ গ'ল, এইদৰে কাটিলোঁ। কাটি অলপ সময় পানীত তিয়াই থৈছিলোঁ, এতিয়া তিয়াই থৈ এইখিনি বনাব লাগিব। এইখিনি এতিয়া ইয়াৰ লগত আৰু কি দিওঁ বাৰু। এয়া ব্ৰকলিখিনি বনাবৰ কাৰণে মই এয়া পিঁয়াজ কাটি ল'লোঁ, এটা আলু কাটি ল'লোঁ, দুটা এয়া আদা পিচি ল'লোঁ, ৰচুন পিচিবলৈ আছে, আৰু এইফালে বিলাহী কাটি ল'লোঁ। এতিয়া মই এইখিনি বনাই লওঁ। এয়া কেৰাহী পাতিলোঁ, ইয়াৰ পিছত তেলখিনি গৰম হৈছে আৰু হোৱাৰ পিছত ইয়াত দিব লাগিব এতিয়া তেজপাত এখিলা। দি দিওঁ তেজপাত, হালধি, এয়া মই বিলাহীখিনি দিলোঁ আগতে। দি দিওঁ আলুকেইটাও দি দিওঁ আগতীয়াকৈ। বিলাহীখিনি ধুনীয়াকৈ মোৰ ইয়াৰ ভাজিকণ হৈ গৈছে আৰু ইতিমধ্যে এতিয়া ইয়াতে দিব লাগিব ইয়াত বস্তু এটা। ইয়াত ডিম আছিলে এটা, এতিয়া কি কৰিম আৰু এইটো গোটেই এই ডিমটো গোটেই শাকখিনিতে বোলো এনেকৈ দি দিওঁ, অকলশৰীয়াকৈ ভাজি খোৱাতকৈ। এতিয়া মই এইটো ভাঙি দিলোঁ হা। ইয়াতো ভাঙি দিলোঁ, দি এতিয়া মই গোটেই ভাজিখিনিতে মানে সান খাই যাওক বুলি আৰু এয়া লৰাই দিছোঁ। এই আকৌ মোৰ ভিডিঅ'টো গধূলি সময়তে আৰম্ভ কৰিছোঁ। আমাৰ ঘৰলৈ আহিলে হুনচেং। এতিয়া হুনচেঙে মানে আৰু আমাৰ দদায়েকৰ লগত কিতাপ পঢ়িছে, পেঞ্চিলে আঁকবাক কৰি আছে। কি আঁকিছে বাৰু, কি কৰিছে তাকে বোলো অলপ আপোনালোকক দেখাওঁ। মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব, তেতিয়া গম পাব হা। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব। ঘৰলৈ কেতিয়া যাবা? নাপাহৰিব। কি তাৰপৰা যাম? তাৰপৰা যাম নে কি? বা বৰ ধুনীয়াকৈ পৰিছে। তাৰপৰা নাম হুনচেং গগৈ শ্ৰীমতী হে। তাৰপিছত তোমাৰ দেউতাৰ নাম? মোৰ নাম কলৈ যামগৈ? কলৈ যাবি? ঘৰলৈ। ক ঘৰলৈ? এই আমাৰ হুনচেঙেনো কি কৰিলে গধূলি আহি আৰু তাকে অলপ ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, কি কথা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব হা। আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আকৌ এবাৰ কৈছোঁ পুনৰ। এতিয়া অ'কে, বাই বাই সকলোলৈকে গুড নাইট। আকৌ লগ পাম নেক্সট ডে' নেক্সট